নমস্কাৰ বন্ধুসকল, বৰ্মন টেকলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা হোৱাটছআপৰ এটা তামাম ট্ৰিক। বন্ধুসকল, এই ট্ৰিকটো আপোনালোকে যদি ইউজ কৰে চবকে আপোনালোকে ইগন'ৰ কৰিব পাৰে। কেনেকৈ ইগন'ৰ কৰিব পাৰে এই ভিডিঅ'টো চাওক, তেতিয়াহে বুজি পাব তাৰ মানেটো কি। বন্ধুসকল, প্ৰথমত আমি হোৱাটছআপটো অ'পেন কৰিম, ঠিক আছে। অ'পেন কৰাৰ ঠিক মই আগতো ইয়াত এটা ভিডিঅ' বনাইছিলোঁ, চাওক। এই SMS কেইটা পঠাইছোঁ, কি খবৰ ভালনে, বা ইয়াত হিন্দীটো এটা মানে SMS টাইপ কৰা আছে, একদিন পেহেলে কি বাত, তাৰপিছত ইয়াত ৰেকৰ্ড। আপুনি এইটো চাওক, আপোনাক দেখাই দিছোঁ যে এইখিনি SMS সি পঢ়িছেনে নাই, তাৰ ওচৰত গৈছে কিন্তু পঢ়িছেনে নাই সেইটো জানিবৰ কাৰণে আপোনালোকে ভইচ SMS পঠাই দি তাৰ ডিটেইল প্ৰথম SMS পঠোৱাৰ পিছত আপুনি যদি এটা হিন্দী SMS টাইপ কৰাৰ পিছত সি যদি শুনিছে, এইটোতো আপুনি দেখি পাই আছে নীলা ডট দুইটা যোনটো বহি আছে, তেতিয়া আপুনি গম পাইছে যে সি SMSটো পঢ়িছে। যদি তেনেকৈ তাক নজনোৱাকৈ যদি আপুনি এই SMSটো পঢ়িব বিচাৰে, তেতিয়া আপুনি কি কৰিব লাগিব? বন্ধুসকল, চবৰ আগত আপুনি এটা গ্ৰুপ ক্ৰিয়েট কৰিব লাগিব। এইটো চাওক, নিউ গ্ৰুপ, যেনেকৈ যাক হ'লেও মই ইয়াত মানে হেৰি কৰি দিম, ঠিক আছে। ইয়াত মই ইয়াক ক্ৰিয়েট কৰি দিম, কৰাৰ পিছত প্লাছ আইকন এইটো ক্লিক কৰাৰ পিছত এডেড লিখি দিওঁ। এনেই এডেড লিখাৰ পিছত এইটো অ'কে কৰি দিলোঁ, ঠিক আছে। এডেড কৰাৰ লগে লগে আপুনি চাওক, আকৌ ইয়াত থ্ৰী ডটত ক্লিক কৰিব, কৰাৰ পিছত আপুনি গ্ৰুপ ইনফ'ত গুচি যাব, ঠিক আছে। যোৱাৰ পিছত ইয়াত প্ৰেছ কৰিব, মানে আইএনআৰক মানে এই মানুহজনক মই ৰিমুভ কৰি দিওঁ, ঠিক আছে। এইটো চাওক, ই ৰিমুভ হৈ গ'ল। হোৱাৰ পিছত এতিয়া আপুনি কি কৰিব লাগিব, এই যোনটো SMSটো ইয়াত দেখি পাই আছে, এইটো চাওক, এইটো আপুনি কি কৰিব লাগিব, এইটো চাওক, ইয়াত যোনটো শ্বেয়াৰ বটন আছে ইয়াত ক্লিক কৰিব। কৰাৰ পিছত এইটো চাওক, এডেড য'ত আছে তাত ক্লিক কৰি পেলাই আপুনি শ্বেয়াৰ কৰি দিব। ইয়াত শ্বেয়াৰ হৈ গ'ল। হোৱাৰ পিছত আপুনি চাওক, তাত আপুনি শুনা নাই, কিন্তু সেই SMSটো তাক মানে নেদেখাই পেলাই আপুনি ইয়াত পঢ়িবও পাৰিব, শুনিবও পাৰিব। চাওক, মই অ'পেন কৰি দেখাইছোঁ। হেল্ল', কি খবৰ ভালনে? ধৰক এই SMSটো আপুনি পঢ়িছে, মানে শুনিছে বা পঢ়িছে, ঠিক আছে। এতিয়া কথা হৈ গ'ল, কিন্তু ইয়াত আপুনি ক্লিক কৰা নাই, এতিয়ালৈকে সি বুজিব পৰা নাই। বন্ধুসকল, আৰু এটা আপোনালোকৰ এটা ট্ৰিক্স হৈ গ'ল যে বন্ধুসকল, নেক্সট ট্ৰিক্সটো হৈ গ'ল যে আপোনালোকে চাওক, এইটো আপোনালোকে যদি কাৰোবাকটো ভইচ SMS পঠায়, যেনেকৈ মোক ইয়াত পঠাইছে, ঠিক আছে। এতিয়া আপুনি এইটো ক্লিক কৰিলে, ক্লিক কৰাৰ পাছত আপুনি ইয়াত দেখিব পাৰি আছে যে ইয়াত কেনচেল বুলি শ্ব' কৰি আছে। বন্ধুসকল, যদি আপোনালোকে যে কাৰোবাক SMSটো ধৰক ভুল পঠালে, মানে ভুলকৈ ক'লে বা কিবা, সেই সময়ত আপোনালোকৰ এইটো বহুতেই ইউজফুল হ'ব। আপুনি ইয়াতো কেনচেল কৰিব পাৰে, বা বেক বটনত ক্লিক কৰিলেও এইটো চাওক, SMSটো অট'মেটিকেলি ডিলিট হৈ গ'ল। এতিয়াহ'লে আপোনালোকে চাওক, এই কেইটামান ট্ৰিক্স, মাত্ৰ 2টা ট্ৰিক্স আপোনালোকক যেনেকৈ মই নতুন বিচাৰি পাইছোঁ, সেইকাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। বন্ধুসকল, মই এনেধৰণৰ ট্ৰিক্স সদায় লৈ আহোঁ, আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰোঁ। সেইকাৰণে মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু মানুহে যে কয় বেল আইকনটো, সেইটো দবাবলৈ একদমেই নাপাহৰিব। বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে। নিশ্চয় ভাল লাগিবই, কিয়নো নালাগে, যে আপোনালোকৰ ওচৰতো সদায়তো মই এনেধৰণৰ ট্ৰিক্স লৈয়ে আহোঁ। যদি ভাল লাগিছে সঁচাকৈ দেই, মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰালৈকে একদমেই নাযাব। আজি ইমানতে সামৰিলোঁ, বাই বাই। বন্ধুসকল, আপোনালোকে যদি হোৱাটছআপৰ এনেধৰণে আপডেট পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকৰ যোনটো মানে হোৱাটছআপটো আছে সেইটো গৈ পেলাই আপডেট কৰি দিব, ঠিক আছে। যদি আপডেট কৰে, তেতিয়াহ'লে আপোনালোকে যিমানে নতুন ফিউচাৰ আছে, নতুন তাৰ পলিচি এইবিলাক যিমানে আছে আপোনালোকে ইউজ কৰিব পাৰিব। বন্ধুসকল,
এতিয়া টাটা।